हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल गुवाहाटीर डेका। आज आमार घर ओसरत बिहू आछे, बिहू बहागी बिदाय। आज हेतु आपनालोকক ब्लगत देखा पाब। बहुत दिনৰ মূৰত ভিডিঅ' আহিছে, অলপ দেৰিও হ'ল ভিডিঅ' দিওঁতে কাৰণ এইকেইদিন বিহুত ব্যস্ত আছিলোঁ বহুখিনি। আজিও ব্যস্তৰ মাজত অলপ সময় ওলাই কিনে আমাৰ যোনটো নিমন্ত্ৰণী আৰু মানুহবিলাকক মতা হয় আৰু নিমন্ত্ৰণী কাৰ্ডখন দেখাই দিছোঁ, চাই লওঁ এবাৰ। বহাগী উৎসৱ কাৰিকল উৎসৱ 29 মে। আজি আমাৰ ইয়াৰে সাংস্কৃতিক সন্ধিয়া মুকলি কৰিবলৈ আহি আছে অসমৰ বিশিষ্ট গায়িকা শ্ৰী গীতাঞ্জলি দাসৰ গীতৰ শৰাই আৰু কৌতুক হিচাপে মাতা হৈছে। আপোনালোকে সদায় ডেইলি ইউটিউবত দেখি থকা ভাঙা টিভি বুনিয়া ভুজিয়া সিহঁত আজি আহি আছে আৰু দীপজ্যোতি দা ভঙা টিভি কৌতুক গোষ্ঠী আৰু তাৰপিছত নানা বৰণীয়া জেং বিহু হুঁচৰিৰ লগতে বাৰে বৰণীয়া সাংস্কৃতিক অনুষ্ঠান ৰখা হৈছে। জেং বিহু থাকিব, বিহু হুঁচৰি থাকিব। তেনেহ'লে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰা হয়। তেন্তে আপোনালোকে চাই থাকক কেনেকুৱা কি পৰিস্থিতি মই আপোনালোকক দেখাই আছোঁ। মুঠতে ভিডিঅ'টো এণ্ড নকৰাকৈ এণ্ডলৈকে চাব ভিডিঅ'টো আপোনালোকে। প্লিজ কোনোবা যদি নিউ ফ্ৰেণ্ড আহিছে মোৰ ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে বলক। এয়া কুকুৰা যুঁজ চলি আছে আমাৰ বিহুত। বঢ়িয়া। ডাইৰেক্ট মঞ্চ আহি পালোঁ, বিহু চলি আছে, একো হেৰি কৰা নাই। এতিয়া উঠাৰ আগতে ঘৰৰ ওচৰৰ ভাইটিকেইটামান আমাৰ তোমাৰ গৌৰৱ আৰু যিচুৰাজ এয়া মঞ্চত উঠিম নে ৰাইজ নে নুঠো? কৈ আছে কিন্তু নাগাওঁ আৰু, কাৰণ গীতাঞ্জলি বাইদেউক আদৰা হৈছে ইয়াত। আমাৰ কৌতুক গোষ্ঠী আহি আছে, আমি কিয় গান গাওঁ? তেখেতলোকে গান গাব, আমি মজা কৰিম, এনজয় কৰিম, ফুল ডেন্স কৰিম আৰু। চাই থাকক ভিডিঅ'টো। খুৰীহঁতে আমি কিমান হালোৱালৰ দাদাহঁতক খুব খাই হ'লেও আজি ক'ব নোৱাৰোঁ মানে খুৰীহঁত বিহু ভালে লাগিল আপোনালোকৰ। বাৰু দেৰিকৈ হ'লেও বহাগ বিহুৰ বহুত আন্তৰিক শুভেচ্ছা লাগিল। আপোনালোকৰ মাজত আহি সঁচাই ইমান ভাল লাগছি, মই এতিয়া কি ক'ম কি নক'ম লাগি পৰছি। আপোনালোক সকলোৰে ভাল, সকলোকে পলমবোৰ হ'লেও ৰঙালী বিহুৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সঁচাকৈ আপোনালোকৰ মাজত আমাক যে আপোনালোকে নিমন্ত্ৰণ জনাইছে, আপোনালোকৰ লগত আছে আৰু